ল'ৰাকণ ভাল পাইছানে বোলো খবৰ এটা কৰি যাওঁ। এই অকণমান ভাল পাইছে পাই, এই ৰাতি হ'লেহে জ্বৰটো উঠে। এতিয়া ভালেই বাৰু। বহিয়া। নাই নবহো নৰেন্দা, মোৰ আকৌ যাব লাগে নহয় দোকানলৈ। বোলো খবৰ এটা কৰি যাওঁচোন, ল'ৰাকণৰ ভাল পাইছেনে নাই। ভালেই কৰিলি আকৌ। বহা হ'লে ভাল আছিলে, চাহ অকণ খাব পাৰিলোহেঁতেন একেলগে। এতিয়া নাখাওঁ, পিছত আহিলে খাম। এতিয়া মই যাওঁ, তাক চাব ভালকে। বাৰু। হেৰা সিজোৱা পকোৱাবোৰ হ'লনে বাৰু? হৈছে আৰু পাই, অকণমান আছে বাকী। ল'ৰাটোক খুৱাই ল'ব লাগিছিলে দেই বইলকে। আৰু তাক এইবোৰ তেল ভাজি চাজিবোৰ নিদিবা, একদম বইলকে দিবা। ভাত দুমুঠিমান যাতে যাওক পেটলৈ। দৰৱ পাতিবোৰ আছে নহয় খুৱাবলৈ। হ'ব হ'ব, মই জলদিয়ে কৰিছোঁ, হ'ব এতিয়া। আহক দেই, খাই লওকহি। মই চব ৰেডি কৰি ৰাখিছোঁ টেবুলত। ছোৱালী মই দিলোঁ ভাত। ভাত খাওঁ নে ৰুটি খাওঁ, কি খাওঁ খা, মই সজাই থৈছোঁ। ভাইটিক মই বিচনাতে খুৱামগৈ। হেৰা কিবা কিবি দেখোন ঢেৰ বনালা। ভাগে ভাগে বনাইছোঁ। কোনোবাই আকৌ ৰুটি খায়, কোনোবাই ভাত খায়। খাওক আপুনি। ল'ৰাটোক খুৱাই ল'লানে নাই? মই তাক খুৱাওঁগৈহে এতিয়া দেই। মাজনী আকৌ। দেউতা তুমি খালাই নি? তোক চিঞৰি আছো অথনিৰ পৰা, মাৰে দেখিছ নাই সজাই পৰাই থৈছে। খাই লহি। ল'ৰা ভাল পাইছনে? অকণমান না। পাবি ভাল পাবি। এই দৰৱ পাতিবোৰ খাই ল'লে, ভাত পানী সৰহকৈ কেইটামান খাই দৰৱ পাতি খালেহে ভাল পাবি। এই লাহে লাহে ভাল পাবি। জ্বৰটো বৰ বেলেগ ধৰণৰ, একেদিনাই ভাল নহয়। হ'লেও এইকেইদিন স্কুল যাব নালাগে, তই ঘৰতে আৰাম কৰ। মই ভাত কেইটামান তোলৈ লৈ আহিছোঁ। তই বহি দেচোন, মই খুৱাই দিম। মই অকল সুদা বইল ভাতহে আনিছোঁ আকৌ দেই, তেল অকণমানে নিমখ অকণমানে সৈতে। এই বাকীবোৰ খাব নালাগে এতিয়া। অকণমান ইয়াকে খা বইলকৈ। আদা অকণমানো লৈ আহিছোঁ, মুখখন ৰুচি লাগিব। অলপ উঠি দে। দেউতা মা মই আহিলোঁ দেই, যাওঁ। ভাইটিক চাবা তোমালোকে। কিনো ল'ৰা জানো, এই ভাত নিছিলোঁ তেনেকৈ ঘূৰিয়ে আহিলে। বেমাৰ হ'লে কেইটামান খাবই লাগিব বলেৰে, নাখালে বাৰু কেনেকৈ হ'ব বাৰু। ক'ৰ পৰা বেমাৰ ভাল হ'ব। আকৌ দৰৱ খাব, অকণমান দেৰিকৈ দৰৱ উলিয়াই দিব। উপায় নাই মুঠতে। ল'ৰা ছোৱালী বেমাৰ হ'লে বৰ দিগদাৰ, তাতকৈ ডাঙৰবোৰ হোৱাই ভাল। কি নাম দি মাতিম, মাতিম তোমাক, নিবি গোপন কি যে মায়া। কি নামৰে সোণ পৰশত স্বৰ্ণালী হয় হিয়া। কি নাম দি মাতিম, মাতিম তোমাক। আয়ৈ সাপ সাপ সাপ, আয়ৈ। হেৰি এই শুনছেনে, এইফালে আহকচোন। এই সাপ এটা ওলাইছে পাকঘৰত। আহকচোন এইফালে। হেৰা হ'ল কি ইমান চিঞৰিছা যে? কিবা হ'ল নি জুই, কিবা গেছ চেছ কিবা লিক হৈ আছে নি? হেৰি দেখিছেনে নাই? এইটো তললে, এইটো চক, এইটো কি ওলাইছে পাকঘৰত, এইটো কেনেকে সোমালেহি? চক তললে চক। এইটো সাপ দেখোন, এইটো কেনেকে সোমালেহি ইয়াত? ৰ'বা মই কিবা মাৰি এডাল আনো ৰ'বা। হেৰি মাৰিব নালাগে, এই খেদি দিওঁ, মানে এনেকে ভয় খুৱাই পঠিয়াই দিওঁ। ৰ'বা কেনেকে সোমালেহি চব দেখোন মাৰি থোৱাই থাকে। তাতে বৰষুণ দি আছে ন, ডাৱৰীয়া বতৰ চাগে, এই জেগা নাপাই চাগে, ইয়াত সোমালেহি নেকি?
জানো আপুনি কি কৰে সোনকালে কৰক দেই, মাৰিব নালাগে বাৰু। এই শাওণ মাহত এই ওলাইছে নেপায় শিৱ বাবা হেৰি নহয় জানো, বাহন নহয় জানো, সেইবোৰ কৰিব নালাগে। খালি মানে খেদি দিয়ক, মানে ইয়াৰ পৰা আঁতৰাই দিয়ক। এনেকৈ এইবোৰ কাল বস্তুৰ ভিতৰত লৈ থাকিব নোৱাৰি নহয়, ভয় লাগে নহয় ল'ৰা ছোৱালী থকা। আপুনি কিবা এটা কৰি পেলাই পঠিয়াই দিয়ক কিবা ফালে। প্ৰথমতে জানেনে এই ওপৰতহে মেৰিয়াই আছিলে, তাৰপৰাহে মই চিঞৰ-বাখৰ কৰি তললৈ নামি আহিলে। তাকে সেয়া তুমি আঁতৰি দিয়া, মই এই কোলডাল লৈ আহিলোগে। এই মই নেমাৰো, এনেই ভয় দেখুৱাই পেলাই পঠিয়াই দিওঁ, তুমি আঁতৰি দিয়া। কৃষ্ণ, আপুনি এইবোৰ কি আনিছে বাৰু? এনেই ভয় দেখুৱাই পেলাই পঠিয়াই দিয়কচোন, ভয় খুৱাই পেলাই। এইবোৰনো কেলৈ আনিব লাগে? এইবোৰ নেপায়। কৃষ্ণ, হে প্ৰভু, হে নাগ দেৱতা, তুমি য'ৰ পৰা আহিছা তালৈকে যোৱাগে, যোৱা। আমি একো দিগদাৰ কৰা নাই তোমাক, আৰু তুমিও আমাক একো দিগদাৰ নকৰিবা। আমাক একো অশান্তি নকৰিবা, তুমি যোৱাগে, যোৱা। আমি তোমাক নামাৰোঁ নহয়। খালি এনেকৈ দেখিলে ভয় লাগে যে, ল'ৰা ছোৱালী আছে। তুমি যোৱাগে, যোৱা। কিবা স্বৰূপত তুমি আহি সোমালাহি, এতিয়া তুমি গুচি যোৱা ইয়াৰ পৰা। ওচৰলৈহে আহিছে দেখোন। গৈছেগে হেৰ', সঁচাকে জীৱ লগা বস্তু যে বুজি পায়, কিবা স্বৰূপত চাগে সোমালেহি, বাট নেপায়। যাওকগে, যাওক। বুজি পাইতো আকৌ। হেৰি, এই বুজিছা, অথনি মোৰ ভাগৰ ৰুটি এটা এৰিছিলোঁ নহয়, ভাজি অকণৰ সৈতে খুৱাই পঠিয়াওঁ নেকি হেৰৌ। ইমান জল্দি কথা এষাৰ শুনিলে বেয়াও লাগিছে হেৰৌ, গ'লে গ'ত খুৱাই পঠিয়াওঁ বুজিছা। ৰাম, আপোনাৰ কিবা হ'ল নেকি হে? পাছে পাছে যোৱাই ভাল হ'ব, মানে ক'ত বা আকৌ সোমাবগে নেদেখিম নহয়, ভয় লাগে নহয়। আকৌ বা ক'ত কেতিয়া কি ওলাব, সেইকাৰণে পাছে পাছে গৈ একেবাৰে বাহিৰ হ'লনে নাই চাই অহাই ভাল হ'ব। তুমি এটা কাম কৰা, নহৰু অলপ খুন্দাচোন। এইবোৰ আজিকালি ফেনাইলৰ কোনো কাম নাই। এই নহৰু অলপ খুন্দি পেলাই পানীত তিয়াই পেলাই গোটেইখনতে অকণ অকণ ছটিয়াই দিয়াচোন। নহ'লে আমাৰ স্প্ৰে মেচিনটো আছে ন, তাত ভৰাই অলপ স্প্ৰে কৰি দিয়া চবতে। এই অলপ এইবোৰ বাৰিষা নহয়, পটককৈ আহি সোমাবহি কেতিয়াবা, যে তুমি দেখিলা বুলিহে। সেইটোকে কৰাচোন সোনকালে, আৰু সদায় অকণ অকণ ছটিয়াবাই। মই তাকেই ভাবিছিলোঁৱে, কৰোঁ বাৰু। আৰু ৰাতি শুওঁতে যে এইবোৰ বিচনা আশে পাশে, গাৰু গিলিপৰ তলত এইবোৰ চব চাই ল'ব লাগে দেই। এইবোৰ কাল বস্তু ক'ত কেনেকৈ সোমাই থাকিব কোনেও নাজানিব। পিছত ঘটনা হোৱাৰ পাছত এই বুজি পাই একো লাভ নাই। তাকে চব চাই চিতিহে, ল'ৰা ছোৱালীকেইটাকো চব চাই চিতিহে হেৰি কৰিবলৈ দিবা দেই। মই চাই আহোঁ এই সাপটো ক'ত সোমালেগে। বাহিৰলৈ ওলাই গ'লেতো ভালেই, আৰু ক'ৰবাত সোমাই থাকিব নহয়, গম পাইছা নাই? মই যাওঁ, তুমি সেইটো কামত লাগা। কোনে ফোন কৰিছে জানো পাই, আনন'ন নাম্বাৰ দেখোন। ৰিচিভ কৰি চাওঁচোন কোনে কৰিছে, দৰকাৰতে কৰিছে কিজানি। হেল্ল', কোনে কৈছেনো? আপুনি মোৰ কেনেকৈ পালে মোৰ নাম্বাৰটো? মই এই কলেজৰ পৰা আহি আছোঁ ঘৰলৈ। ভাল নহয়? মোৰ ভালেই। বাৰু ঘৰত গৈ কথা পাতিমগে, মই এতিয়া আহি আছোঁ। কি কথা? কওকচোন বাৰু এতিয়াই। হয় নেকি? হ'ব তেতিয়া, ঘৰ পোৱাৰ পাছত যদি ক'ব তেতিয়াই বহিলৈ কথা পাতিম। হ'ব বাৰু। কি বা কথা ক'ব? যিয়ে কথা নকওক, ঘৰত গৈ পাই লওঁগে। এনেও ক'ব দেখোন, ইমান টেনশ্যন লৈ নাথাকোঁ। কিবা বিশেষ কথা ক'বৰ কাৰণে কিজানি ফোন মাৰিছে। মা, আহিলি নি ছোৱালী? মোক ভাত কেইটামান দিয়া। ভাইটি ভাল পাইছেনে? গোটেইখন দেখোন নহৰু নহৰু গোন্ধাইছে। ইমান নহৰু মায়ে ভাজিছিলে নে তেল মাৰিছিলে? ইমান গোন্ধাইছে গোটেইখন। আই, তেল মৰা নহয় আজি পাকঘৰত যিটোহে সাপ ওলাইছিলে, সেয়াহে। নহৰু পানী ছটিয়াই থৈছোঁ চবতে। অলপ খোজ চোজ দিওঁতে ভালকৈ চকু কাণ দি খোজ দিবি, গছক খাবি নহ'লে। হয় নেকি?
ভাইটি গম পাই নাপায় অকণমান ভালকে চাক চাবা দেই কাৰোবাক খালে নি আকৌ এই নাই তেনেকুৱা একো হোৱা নাই এই কিবা স্বৰূপত আহি সোমালেহি আৰু বাট বিচাৰি নাপায় দেউতাৰে খেদি দিলে ওলাই গ'ল বাৰু বাহিৰত তথাপিও সকলোতে অলপ নহৰু পানী ছটিয়াই থৈছোঁ ছটিয়াই থোৱাটো ভাল অলপ হেৰি ভৰি চৰি দিওঁতে ভালকৈ চাই চিতি খোজ দিবি মানে তাহাঁতৰ গাতো দুখ নাই নহয় পৰি থাকিব নেদেখিবি গছকি দিবি মানুহৰ বিপদ তেতিয়াহে হয় হ'ব দিয়া বুজিলোঁ মই ভৰি হাত ধুই আহোঁ মোক কিবা খাবলৈ দিয়া